নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰেচিপিটো হ'ল মাছ, কলমৌ শাক আৰু মচুৰ দাইলৰ লগত। এয়া প্ৰথমতে তেলত পাঁচফোৰণ, পিঁয়াজ আৰু হালধি দি অলপ সময় ভাজি আছোঁ। এনেদৰে ভাজি হোৱাৰ পাছত তাত কলমৌ শাকখিনি দি আৰু অলপ টাইম ভাজি আছোঁ ভালদৰে। তাৰপাছত তাত মচুৰ দাইলখিনিও দি এনেকৈ ভালদৰে ভাজি হোৱাৰ পাছত তাত আলুখিনিও দি লৈছোঁ। আলুখিনি দি আকৌ ভালদৰে ভাজি লৈছোঁ অলপ টাইমৰ কাৰণে। তাৰপাছত তাত অলপ গৰম পানী দি ভালদৰে অলপ উতলিবলৈ দিছোঁ। লগতে সোৱাদ অনুসৰি নিমখো অলপ দি দিছোঁ। এনেদৰে অলপ টাইমৰ কাৰণে ভালদৰে উতলিবলৈ দিছোঁ। এনেকৈ ভালদৰে উতল অহাৰ পাছত তাত মাছকেইটুকুৰাও দি দিছোঁ। মাছকেইটুকুৰা দি আৰু অলপ টাইমৰ কাৰণে উতলিবলৈ দিছোঁ। শেষত অলপ নেমু চেপি দিছোঁ। তাৰপাছত হৈ গ'ল আমাৰ এয়া মাছৰ আঞ্জাখন। আজিলৈ ভিডিঅ'টো ইমানেই। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু আপোনালোকে এনেদৰে খায়নে বাৰু কমেণ্টত জনাব দেই।